নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই কৰিব বিচাৰিছোঁ আৰ্ট পেপাৰ বা পেপাৰ কাটিং কৰি কেনেকৈ আমি সৰু ডাঙৰ ধাৰণা দিব পাৰোঁ। আৰু এয়া মই ৰাউণ্ড কৰি লৈছোঁ, ৰাউণ্ড কৰি কাটি ল'ম। এয়া কাটি লৈছোঁ আৰু এইখিনি কাটি পেলাই মই এটা শ্বেপ দিম আৰু ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব আৰু ভাল পালে লাইক এটা কৰিব বুলি আশা কৰিলোঁ। এয়া হৈছে মই কাটি পেলাই ইয়াৰ সৰু ডাঙৰ শ্বেপ দিছোঁ আৰু ইয়াত মই এটা কুকুৰাৰ শ্বেপ দিম, আপোনালোকে চাই থাকিব। ইয়াৰ কুকুৰাৰ সৰু ডাঙৰ শ্বেপটো কেনেকৈ দিছোঁ, ইয়াত আচলতে আমি সদায় দেখি থাকোঁ কুকুৰা হাঁহ, কিন্তু আমি ইয়াত কৰিব বিচাৰিছোঁ যে ইয়াৰ জৰিয়তে আমি প্ৰেক্টিকেলি কেনেদৰে সৰু ডাঙৰ ধাৰণা দিব পাৰি। আৰু এই ৰং বিৰঙৰ পেপাৰ কাটিংবিলাক সদায় দেখি থকা বস্তু এটাতকৈ অলপ বেলেগ, আৰু সেই বেলেগটোৰ কাৰণে শিশুসকলে অতি সহজে ইয়াৰ প্ৰতি আকৰ্ষিত হয় আৰু এইবিলাক চাই বা কৰি তেওঁলোকে বহুত ভাল পায়। সেইটো কাৰণে আমাৰ অংগনবাড়ী কেন্দ্ৰবিলাকত এনেকুৱা পেপাৰ বা TLM কাৰ্যকলাপৰ থ্ৰুৱেদি আমাৰ শিশুসকলক এটা শিক্ষণৰ ব্যৱস্থা কৰা হয়। আৰু তাকে মই এটা শ্বেপ দিব বিচাৰিছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ শিশুসকলকো এনেকুৱা ধৰণে শিকাব পাৰিব। আৰু ইয়াৰ প্ৰতি শিশুসকল যে সঁচাকৈ আগ্ৰহী হয় সেইটো আপুনি নিজে অনুমান কৰিব পাৰিব। এয়া চাওক, মই এটা ডাঙৰ পৰা সৰুলৈ আৰু সৰুৰ পৰা ডাঙৰলৈ ইয়াত কুকুৰা এজনীয়ে কেনেকৈ তাৰ পোৱালিবিলাক লৈ ফুৰিছে বা চৰাই ফুৰিছে সেইটোকে অলপ দেখুওৱা হৈছে। আৰু ইয়াত দুটাই কথা জানিবলৈ দিয়া হৈছে যে ইয়াত ডাঙৰৰ পৰা সৰু আৰু সৰুৰ পৰা ডাঙৰ হয় এই কথাটো। আৰু এটা ইয়াত সূৰ্যটো দিয়া হৈছে আৰু এইখিনিকে মই দেখুৱালোঁ, আপোনালোকৰ শিশুসকলকো দেখাব পাৰিব।